হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ আমাৰ মোনাবাৰী ষ্টেচন আৰু আমাৰ অভাৰব্ৰিজ। ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক দোস্ত, মই ঘৰৰ পৰা ওলাই আহিছোঁ। এয়া চাওক, এইটো এটা চাহপাত ফেক্টৰী হয়। ব'লক আপোনালোকক দেখুৱাব গৈ আছোঁ মই। প্ৰথমে আমাৰ অভাৰব্ৰিজটো তলেদি ৰেল যায়, ওপৰেদি গাড়ী যাব পৰা অভাৰব্ৰিজটো দেখাম। তাৰপিছত দেখাম আমাৰ মোনাবাৰী ষ্টেচনটো। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, ৰাস্তা চাওক না দোস্ত, এয়া দেখিছে আপোনালোকে। এয়া মই গৈ আছোঁ। আমাৰ এইটো এটা চাৰিআলি, এইটো ৰাস্তাৰে ফেক্টৰী যায়, এইটো ৰাস্তাৰে মোনাবাৰী ষ্টেচন যায়। মই এইটো ৰাস্তাৰে নাযাওঁ বাৰু, মই আন এটি ৰাস্তাৰে আহি আপোনালোকক মোনাবাৰী ষ্টেচনটো দেখুৱাম। সেইবাবে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক দোস্ত, এইখন চাওক, আমাৰ ঘৰৰ ওচৰত এঘৰ মানুহৰ বিয়া আছে। এয়া দেখিছে আপোনালোকে। এয়া চাওক দোস্ত, তাৰপিছত আপোনালোকক দেখুৱাব গৈ আছোঁ। এয়া চাই থাকক দোস্ত। এতিয়া মই মুখখন বন্ধ কৰি চাইকেলখন অকণমান স্পীড দিওঁ। এয়া চাওক দোস্ত, বৰফ গৈ আছে। এইখন এখন ট্ৰেভেলাৰ, ইয়াত মানুহ আহিছে। এইটো চাওক পাব্লিক হেল্থ, দেখিছে। এয়া জিকা খেতি, দেখিছে আপোনালোকে দোস্ত। এয়া মই মেইন ৰোড আহি পাইছোঁ। এয়া চাওক বন্ধুসকল, আপোনালোকক এইটো আমাৰ ইয়াত এটা জিম চেণ্টাৰ আছে। এইটো চাওক, এই হালধীয়া ৰঙৰটো দেখিছে, এই হালধীয়া ৰঙৰ ঘৰটো। এখন ৰোলাৰ ৰখি আছে, চাওক, দেখিছে আপোনালোকে। এতিয়া খন্তেক পিছতে আমি আমাৰ অভাৰব্ৰিজটোত পামগৈ। এয়া মই অভাৰব্ৰিজত আহি পালোঁ। এয়া চাওক, অভাৰব্ৰিজ আছে। এইখন এখন চাওক, কিমান ডাঙৰ গাড়ী গৈ আছে ফালেদি। এইটো চাওক অভাৰব্ৰিজ, দেখিছে আপোনালোকে। এতিয়া মই চাওক বন্ধু বান্ধৱীসকল, আমাৰ এইফালে 1 লাইন ৰেলৰ আলি। এইটো চাওক, আপোনালোকক মই দেখুৱাই আছোঁ। সেইটো ষ্টেচন দেখিছেনে দোস্ত? আপোনালোকক মই জুম কৰি দেখুৱাই আছোঁ। চাওক, সেইটো ষ্টেচন। এতিয়া মই ইয়াৰ লেফ্ট ছাইডত মই গৈ আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকক। মই সোনকালে ৰাস্তাটো পাৰ হৈ লওঁ দোস্ত। এতিয়া চাওক, এখনো গাড়ী অহা নাই। এয়া হৈছে সেইফালৰ বেক চাইড, চাওক। এয়া দেখিছে আপোনালোকে। এতিয়া বাৰু এখনো ৰেল গাড়ী অহা নাই। এয়া চাওক, দেখিছে ইমান দীঘল, ইমান চিধা এটি ৰেল লাইন। এয়া চাওক দোস্ত। বন্ধুসকল, মই মোনাবাৰী ষ্টেচনত আহি উপস্থিত হ'লোহি। এতিয়া দেখুৱাইছোঁ আপোনালোকক মোনাবাৰী ষ্টেচনটোৰ প্লেটফৰ্ম। এয়া চাওক, মোনাবাৰী ষ্টেচনৰ মই প্লেটফৰ্মৰ ওপৰত আছোঁ। এয়া চাওক, এইফালে এখন বিল আছে, দেখিছে। এয়া মোৰ পিছফালে এয়া চাওক, এয়া এয়া দেখিছে আপোনালোকে। এইটো হৈছে মোনাবাৰী ষ্টেচন। ইয়াৰ মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। মোনাবাৰী ষ্টেচনৰ মই আপোনালোকক চাইনবৰ্ডখনো দেখুৱাই আছোঁগৈ। ব'লক দোস্ত, এইখন চাওক বন্ধুসকল, মোনাবাৰী ষ্টেচনৰ চাইনবৰ্ড। ল'ব, আপোনালোকক মই ওচৰত গৈ চাইনবৰ্ডখন দেখুৱাই আছোঁগৈ। এয়া হৈছে আৰু মোনাবাৰী ষ্টেচনৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগে ক'ব। এইখন চাওক, মোনাবাৰী ষ্টেচনৰ চাইনবৰ্ড, দেখিছে আপোনালোকে। এয়া চাওক,
বন্ধুসকল আপুনি এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে, কোনখন জিলা, কোনখন ৰাজ্য, কোনখন দেশ কমেণ্ট কৰি জনাব। এয়া চাওক, এইফালে বহুতো ডাঙৰ ডাঙৰ পুখুৰী আছে। এই পুখুৰীত পৰি বহুতো শিশু মৰিছে, ল'ৰা ছোৱালী আমাৰ নিচিনা। সিহঁতে এই পুখুৰীত গা ধুব আহে বাবে মৰে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো বেছি লম্বা নকৰোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা ঘণ্টি বটনটো ক্লিক কৰি